নমস্কাৰ কৃষক বন্ধুসকল, আজি আপোনালোকক অৰ্গেনিক খেতি আসামলৈ স্বাগতম। আপোনালোকলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ সৰিয়হ খেতিৰ বিষয়ে। এইটো বগা সৰিয়হ কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। তাৰ আগত আপোনালোকে অলপ খেতিটো চাই লওক কেনেকুৱা হৈছে, কি পদ্ধতিত খেতি কৰা হৈছিলে। আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাই ল'ব কিছু সময় সৰিয়হ খেতি কেনেকুৱা হৈছে। এইটো আপোনালোকে চাওক কেনেকৈ হৈছে, এইবিলাক চাওক কেনেকৈ হৈছে। খুব লাভজনক খেতি বগা সৰিয়হ খেতি বহুত লাভজনক খেতি, যাৰ পৰা আমি পিয়'ৰ অৰিজিনেল মিঠাতেল পাওঁ, মাষ্টাৰ অইল। গতিকে আপোনালোকে সৰিয়হ খেতি কেনেকৈ কৰিব তাৰ বিষয়ে আপোনালোকক সবিশেষ আজি জনাম। এইটো হ'ল বগা সৰিয়হ যদি কৰিব বিচাৰে পাৰ বিঘাত অৰ্গেনিক ভাৰ্মি কম্পোষ্ট সাৰ মিনিমাম 50 কিলো 2টা বেগ, লগত DAP সাৰ আপোনালোকে ইউজ কৰিব পাৰে 25 পৰা 20 কিলো। এনেকুৱা ধৰণৰ মানে DAP সাৰ ইউজ কৰিব পাৰিব, চইল ইউজ কৰিব পাৰিব পাৰ বিঘাত 3 কিলো। এনেকৈ আপোনালোকে মানে যেতিয়া সৰিয়হটো ছটিওৱাৰ আগত প্ৰথম চাহত ছটিয়াই ল'ব। তাৰপিছত কি কৰিব, যেতিয়া হাল বাই মল হ'ব এনেকৈ 2 দিন থাকিব দিব। 2 দিন থকাৰ পিছত আপোনালোকক মানে পাৰ বিঘাত আপোনালোকক সৰিয়হ প্ৰয়োজন হ'ব 1 কিলো 200 গ্ৰাম। 1 কিলো 200 গ্ৰাম সৰিয়হ আপোনালোকে ছটিয়াই লৈ এনেকৈ আপোনালোকে ছটিয়াই মানে চাহ কৰিলে এনেকুৱা ধৰণৰ খেতি পাব পাৰে। আপোনালোক আৰু কিছুমান মানে সমস্যা আহে, ইয়াতে আপোনালোকে দেখিছে মোৱা পোকাৰ কিছুমান সমস্যা আহে। মোৱা পোকাৰ কাৰণে আপোনালোকে এক্কা বা ইনোভা আপোনালোকে পাৰ লিটাৰত 1 গ্ৰামকৈ লৈ স্প্ৰে কৰিব পাৰে। আৰু ভিটামিন স্প্ৰে কৰিলে আপোনালোকে পইচক বা 1 গ্ৰুপ গ'ল তেনেকুৱা ধৰণৰ ভিটামিন বজাৰত পাব। গতিকে এনেকুৱা বজাৰৰ যি ভিটামিন আছে এগ্ৰিকালচাৰ দোকানত পাব। এই ভিটামিন আৰু মানে এক্কা বা ইনোভা স্প্ৰে কৰিলে আপোনালোকৰ মানে কোনো ধৰণৰ পোকাৰ সমস্যা নাথাকে আৰু সেউবিলাক এনেকুৱা আপোনালোকে পাব। গতিকে এনেকুৱা আপোনালোকে সৰিয়হ খেতি কৰিব পাৰে। গতিকে সৰিয়হ খেতি মই ইয়াতে 2 বিঘা কৰিছোঁ, 2 বিঘা এইটো মূৰৰ পৰা সেইটো মূৰৰ 2 বিঘা কৰিছোঁ, সুন্দৰ সৰিয়হ খেতি। গতিকে আপোনালোকে এনেকৈ কৰিব পাৰে, কিয়নো ধান দাৰ সময়ত মাটিবোৰ এনেই পৰি থাকে। গতিকে আমি যেনেকৈ সৰিয়হ খেতি কৰোঁ এটা ভাল লাভজনক খেতি হিচাপে পাব পাৰোঁ। আৰু লগতে আমি সম্পূৰ্ণ অৰ্গেনিক সৰিয়হ তেল ঘৰতে বনাই খাব পাৰিম। যদি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আগলৈ যাতে আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ বিষয়ে ভিডিঅ' পাই থাকিবলৈ সক্ষম হয়। ধন্যবাদ।